মই ডিউটি ছুটি লৈ লৈছোঁ কিমান ডিউটি কৰি থাকিম ন ভাবিছোঁ চিনেমা চাব যাম ৰৈ বিনালে মাহঁতো কৈ আছে চিনেমা দেখুৱাবলৈ তো এতিয়া আনিবলৈ গৈ আছোঁ মাহঁতক আনি পেলাই ডাইৰেক্ট চিনেমা চাবলৈ যাম এয়া কালি আমাৰ ঘৰত আলহী আহিছিলে এইজনা আলহী এতিয়া গৈ আছে ঘৰলৈ মানে ইয়াক নিব নোৱাৰি চিনেমা দেখুৱাবলৈ সোমাবলৈ নিদিব নহ'লে আমাক ভাল লাগিছে নে ভাল লাগিছে ফুকু আহি পেলাই ফুকু আহি ভাল লাগিছে আইঅ ভাল লাগিছে আকৌ লৈ আহিম দেই আকৌ আহিবা দিয়া দেই মাহঁতক থবলৈ যাম নহয় আকৌ গুচি আহিবা চাওক গাড়ীত উঠাবলৈ গ'লে কিমান ভাল পায় সি খালি বাইকত উঠিবলৈ লাগে গাড়ীত উঠিবলৈ লাগে খালি ফুৰিবলৈ লাগে তাক মানে ইমানে ভাল পায় ফুৰা বুলি ক'লে ফুটু চাওঁ এইফালে বেটা চা বাবু সেইফালে চা চা কি হ'ল গৈছোঁ তো ঘৰত বেটা কেনেকৈ আছে চোৱা না আমাৰ তলগেট আহি পালোঁ তাই আকৌ যাবলৈ নিদিব নেকি আকৌ মোক দিছে হে চিনেহে আধাৰ কাৰ্ড চাধাৰ কাৰ্ড লৈ আহোঁ সেইদিনাখনেই নিদিয়ে সেইটো চিনি পায় মোক চিনি পায় চাগে কিন্তু মাতি পোৱা নাই আজিকালি কোনো আগত আহিব আমাৰ ল'ৰা আগত আহে কোচত বহে চা সি মানে আগতহে বহিবহি আগৰ পৰাহে চাবহি উল্টা খাই পৰিব বাবা যা পিছফালে যা তাৰপৰা লাহেকৈ ঘূৰাবা না সি পৰি যায়গৈ পুতুৱে লগাই দে এজনীক লগাই দে আহি পালোঁ তো আমি আহি পালোঁ আৰু কোচত বহে বাপৰে বাপ মানুহটো সি একেবাৰে কোচতহে বহিব আগতহে বহিবহি তো পিছফালে বহিলে কিবা ক্ষতি হ'ল হয়তো পিছফালে বহিলে কিবা হ'ল হয় ইমান আজি কি খাম আজি মাংস খাম ক'ত নিনম কত আহিম জৰা বাটাতে ৰুটি মাংস খাম বাটাৰ চিকেন খাম ৰুটি নান ৰুটি আমিতো ক'ত আগত বহেছে না ই পাপা মই নোৱাৰোঁ ইয়াক চিনাকি লাগিছে নেকি অ জাগাটো চিনাকি হৈ গ'ল চলো মই পেলাই খুলিব নোৱাৰোঁ পাৰ্চটো তোমাৰ আমি ঘৰ আহি পালোঁ এতিয়া দৌৰিছে চা আগে ভাগে গৈ পালেহি হাকে দৌৰিছে ছাগলীকেইটা ভয় খাইছে ভয় লাগিছে ভয় খাইছে ছাগলী আছে ছাগলী বেচোঁ অকণমান কাটি দিছোঁ চকুকেইটা কোনে পুতু চতু দাদা কি হ'ল কালি ভাইটি নাছিলে ক'ত গৈছিলে সুধচোন ভাইটি ক'ত গৈছিলে লিঅ' ক'ত গৈছিলে সুধচোন লিঅ' পূজা আহিলে গৈ তই থাক ঘৰত ন দে হৈছেনে নাই
তাতে যদি গাড়ীতে টোপনি মাৰে আৰু কি হ'ব টোপনি মাৰি নাথাকিলে হ'ল ফাইনেলি আমি চিনেমা চাই আহিলোঁ ৰৈৰৈ বিনালে এতিয়া গৈ আছোঁ ঘৰলৈ মাহঁতক থ'বৰ কাৰণে আৰু এনে কিবা চিনেমা চাই কেনেকুৱা পালা হা জয় জুবিন দা ইমান যাম গুৱাহাটী এইকণৰ পৰা সেইকণ যাবলৈ 1 ঘণ্টা টাইম লাগি গ'লে কি হ'ব এনেকুৱা আমি বাটাৰ চিকেন আৰু ৰুটি খাবলৈ লৈছোঁ চিনেমা চাই আহি যোৰাবাটত কেনেকুৱা লাগিছে মই খালি মাত বন্ধ হৈছিল এতিয়া আমি মাহঁতক থৈ মেলি ঘৰলৈ গৈ আছোঁ মানে ৰুমলৈ গৈ আছোঁ আৰু এয়া আমাৰ হাজৰিকা ভাগৰ লাগি গৈছে গাড়ী চলাই